हेलो गाइस वेलकम टू माय यूट्यूब चैनल कपिल ब्लग्सলৈ আজি মই এনেকা দেখৰ ঠাইলৈ যাব লৈছো মানে মই কি কম মই ভাষাৰে বৰ্ণনা কৰিব নোৱাৰো ইমান ধুনীয়া দ জেগা মই মানে ফটোত দেখি আছো আৰু ভিডিঅ'ত দেখি আছো মই নিজে যোৱা নাই মই আজি ফাৰ্ষ্ট টাইম তালৈ যাম মোৰ লগৰটো ঘৰৰ ওচৰতে তো আজি আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিম তাৰ আজি কি আছে আৰু মই লগৰ নিজেও মই চাম তো আজি আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিম আৰু আজি বতৰটো একেবাৰে ভাল নহয় বৰষুণ দি আছে সেই কাৰণে চলো মই আজি যাম মানে মোৰ নিজে মনটোৱে কৈছে আজি জেগাডোখৰ তো মই ইমানে চাবলৈ মন গৈ আছে মানে কি ক'ম আৰু বহুত ধুনীয়া জেগা আপোনালোকে আমি মই দেখাম আপোনালোকে নিজে গম পাব কেনেকুৱা জেগা আৰু মই ডেছক্ৰিপশ্যনত ইয়াৰ লিংকটো দি দিম আপোনালোকে যদি ইয়ালৈ আহিব বিচাৰে আহিব পাৰে তো মই লোকেশ্যন সকলোখিনি মই দি দিম তেতিয়াহ'লে যদি নতুনকৈ যদি আহিছে মোৰ চেনেলটো যদি চাই আছে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব তো ব'লক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া মই আহি পালোহি আইদেউবাৰী আপুনি যদি সোঁহাতে যদি যায় আপোনালোকে নামটি পাব আৰু বাওঁহাতে ঘূৰিলে আইদেউবাৰী আৰু অলপমান আগলৈ ৰাস্তাৰ কিনাৰতে আইদেউবাৰীৰ ফিল্ডখন লাগি আছে আপোনালোকক মই দেখাইছোঁ এয়া চাওক আইদেউবাৰী ফিল্ডখন ওচৰতে ৰাস্তা কিনাৰতে লাগি আছে আৰু কাষতে হাইস্কুল এখন আছে আৰু অকণমান আগলৈ গ'লে এইখন ফিল্ডখন চাওক আৰু অকণমান আগলৈ গ'লে এই নামঘৰ এটা পাব ইয়াতে ৰখি মই লগৰটোলৈ ফোন কৰি ল'লোঁ মাধুৰ্য তো সি ঘৰৰ ওচৰতে ৰখি আছে তেলে ব'লক গাইজ বৰ্তমান আহি এতিয়া মোৰ লগৰটোৰ ওচৰত পাই গ'লোহি মাধুৰ্য তো এতিয়া আমি যোনডোখৰ জেগাত যাম সেই জেগাডোখৰ ইয়াৰ পৰা কিমান দূৰ হ'ব মানে 1 কিলোমিটাৰ হ'ব ন তেতিয়াহ'লে ব'লক আপোনালোকক মই দেখাওঁ মানে মই এতিয়ালৈকে ফাৰ্ষ্ট যাম সেইডোখৰ জেগাডোখৰলৈ তো কেনেকুৱা লাগিব আপোনালোককো দেখাওঁ মোৰ দেখা নাই জেগাডোখৰ তো ব'লক গাইজ বৰ্তমান আহি পাই গ'লোহি এইটো ৰাস্তাত তোমাৰ সোমাই যাব লাগে সেই জেগাডোখৰ তো এতিয়া মোৰ লগত আছে মাধুৰ্যত আমি দুটাই যাওঁ জেগাডোখৰলৈ সোমাই যাওঁ কেনেকুৱা লাগে আপোনালোকক মই এতিয়ালৈকে যোৱা নাই মই ফাৰ্ষ্ট টাইম আহিছোঁ তো জেগাডোখৰ চাওক বঢ়িয়া জেগা তাত বহুতো এতিয়ালৈকে আহি আছে বাৰু বহুত লোক আহি আছে তো সোমাই যাওঁ কি পানী যে কি পানীত যাব লাগিব নেকি আৰে 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 অ' ভাই চাহ তো গাইজ এহাতে পানী হৈ আছে ৰাস্তাত পানীত যাব লাগিব এতিয়া মই জোতাযোৰ খুলি লওঁ মই জোতা পিন্ধি আহিছিলোঁ তো অৱস্থা বেয়া হ'ব মানে গম পালোঁ মই লৈ ল'লোঁ তো চলো চলতে কি ভাই সাহেব পুৰা পানী হৈ গ'ল আগতে ৰাস্তাটো ঠিকেই আছিলে আপোনালোকে চেনেইটো চাওক এখন দলং বাঁহৰ দলং তো এইখনৰ পৰা যাব লাগিব এনেই চেনেইটো চাওক ভাই চাহ বঢ়িয়া
ভিতৰলৈ আৰু বঢ়িয়া আছে মানে কি ক'ম মানে মজা জেগা আছে ভিতৰলৈ। তো আমি সোমাই সোমাই গৈ আছোঁ। ইয়াত চাব পাৰে চাংঘৰ আছে, সেই দেখিছে চাংঘৰ, তালৈ গৈ আছোঁ। তো জেগা মানে কি ক'ম আল্টিমেট জেগা। তাতে যে পুখুৰী দেখিছে, ছাইডত আছে বাগান, চাচি গছ। তো আল্টিমেট মানে আহি পাই ইয়াত লগত দুটামান লগৰ পালোঁ। এয়া সিদ্ধাৰ্থ, এইটো মাধুৰ্যটো মোৰ লগত আহিছিলে। তো আৰু লগৰ দুজনীমান আছে, নামটো নাজানো, মই সুধিমগৈ। तुमसे ना हो पाएगा। তো ওপৰলৈ উঠি যাওঁ। তো ইয়াত আহি কেনেকুৱা লাগিছে? মজা লাগিছে, মজা। আপোনালোক আহিব, ঠিক আছে? আপোনালোকো আহিব, ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ। তো আপোনালোকক মই জেগাডোখৰ কৈ দিম, আপোনাৰ কেনেকৈ আহিব লাগিব, কোনফালে আহিব লাগিব, মই সকলোখিনি মই আপোনালোকক কৈ দিম। মই ডিছক্ৰিপশ্যনত আপোনালোকক সকলোখিনি কৈ দিম মই। এই তলমাই থৈ দিয়া আছে বৰ্তমান ইয়াত, গতিকে তলাইটো তলমাই থৈ দিছে। এইপিনে মানে বিউটি বঢ়িয়া। তো আপোনালোকে চাওক, মই দেখাই আছোঁ, যেনিবা ধৰি লওক, যেনিবা আপোনালোকে চাই আছে মোৰ কেমেৰা দি। চাওক কি ধুনীয়া বিউটি, মাই গড। তো কোৱা কেনেকুৱা লাগিছে ইয়াত আহি? মজা লাগিছে, গাঁৱত আছে তথাপিতো মই আজি আহিছোঁ, ভাল লাগিছে। ভাল লাগিছে ন? তোমাৰ কেনেকুৱা লাগিছে ইয়াত আহি? মজা মজা। আপোনালোকে আহিব ইয়ালে, ঠিক আছে? ইয়াত বাৰ্থডে পাৰ্টি কৰিব পাৰিব। আপোনালোকে মই এটা কথা আপোনালোকক কৈ দিওঁ, ইয়াত আপোনালোকে বাৰ্থডে পাৰ্টি কৰিব পাৰিব। ইয়াত আপোনালোকৰ এইটো ইয়াতকৈ ভাড়া দিয়া হয় নেকি? ইয়াত সঠিককৈ গম পোৱা নাই, ইয়াত ভাড়া দিয়া হয় চাগে, কিন্তু মই সেইটো আপোনালোকক জনাই দিম পাছত। তো এতিয়ালৈকে যি দেখিলে আপোনালোকে উপভোগ কৰক, আৰু লগতে আৰু আছে জেগা, মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। দেখাই দিয়া। তো এইখনে আমাৰ নামদাংখন আপোনালোকে দেখিছে। এজোপা ধৰক বগৰী গছ, যেতিয়া বগৰীয়ে ঢেৰ, বগৰী খেতি, এজোপা দুজোপা ঢেৰ বগৰী। আপোনালোকে যেতিয়া ইয়াত এবছৰ পিছত আহিব, বঢ়িয়া লাগিব মানে, বগৰী আপোনালোকে হাতে ছিগি ছিগি খাব পাৰিব। আপোনালোকে ইয়ালৈ আহিব, মানে কি ক'ম, জেগাডোখৰ বিষয়ে মানে আপোনালোকক ক'বলৈ ভাষা নাই। মানে আপুনি নিজে যেতিয়া আহিব তেতিয়া গম পাব ইয়াৰ বিউটি কি, মানে গোটেই নেচাৰেল। ইয়াত কোনো প্ৰদূষণৰ বিষয়ে মানে কোনো একো ইয়াত নাই, চব পিনে সেউজীয়া আপোনালোকে চাব পাৰে। চব গোটেই পিনে পুখুৰী আছে, চাংঘৰ আছে। তাৰপিছত আপোনালোকে দেখিব পাৰিব ইয়াত আপোনালোকৰ আৰু ছমাহমান ধৰি লওক, ছমাহমানৰ ভিতৰত ইয়াত এটা ভাল এটা পৰিৱেশ আৰু ধুনীয়া হ'ব। বৰ্তমান এতিয়া উন্নত মানৰ হ'ব পৰা নাই, কাৰণ এতিয়া বাৰিষা ছিজন, তো সকলোখিনি কৰিব পৰা নাই। আপোনালোকে আহিব, আহি ইয়াত জেগাডোখৰ চাবহি কেনেকুৱা লাগে। তো মই সেইটোৱে ক'ব বিচাৰিছোঁ, ইয়াত গোটেইখিনি আপোনালোকে নিজে আহিব, তেতিয়া গম পাব। মোৰ মানে কি ক'ম, বহুত ভাল লাগিলে জেগাডোখৰ, মানে বৰ ধুনীয়া জেগা। আপোনালোকে এবাৰ আহিব ইয়ালৈ। তো মানুহজন কেনেকুৱা লাগিলে নি? মজা মজা ন? তোমালোকৰতো ঘৰৰ ওচৰতে আছিলে, মই মানে কথাটো গম নাপাওঁ, ইয়াক মই সুধিলোঁ এনেকুৱা মানে ইয়াৰ জেগাডোখৰ আছে বুলি শুনিছে মানে। তাকে আহিলোঁ আজি, ভাল লাগিলে, মনটো বহুত ভাল লাগিলে। জেগাডোখৰ মানে বহুত ধুনীয়া জেগা। তো আপোনালোকে চাব পাৰে, বৰ্তমান আমি চাচি গছৰ মাজে মাজে গৈ আছোঁ। চাচি গছৰ মাজে মাজে চাওক কেনেকুৱা এটা ফিল হ'ব, চাচি গছৰ মাজে মাজে। প্ৰায় কোটি টকাৰ চাচি গছ আছে, চব মনে মনে গৈছোঁ। তো চাওক, আৰু লগতে এইবোৰ চাওক কাজিনেমুৰ গছ আছে ওচৰে পাজৰে। মানে আপোনাৰ এই গাঁৱত এনেকুৱা এটা জেগা হ'ব লাগে। মানে আজিকালি সকলোৱে টাউনৰ ফালে যায়, মানে গাঁৱলৈ মানে মানুহবোৰ আহিব নিবিচাৰে। তো এনেকুৱা এটা যদি পৰিৱেশ যদি ইয়াত সৃষ্টি কৰে, মানে পৰিৱেশ যদি হয়, তো টাউনৰ পৰা মানুহবোৰ গাঁৱলৈ আহিব। তো চাওক আপুনি ধুনীয়াকৈ পুখুৰী আছে, ইয়াত মাছ দিয়া হৈছে বুলি কৈছে। আৰু ওচৰতে আপোনাৰ চাব পাৰে, এইখন ওচৰতে এই কিনাৰত এখন দিছে, এইখন আপোনাৰ নামদাং হয়। তো চাওক ফিল পাব কেনেকুৱা। তো আহক মোৰ লগত অকণমান আগলৈ, চাওক কি ধুনীয়া জেগাডোখৰ আছে। তো আহি যাওক মোৰ লগত। চব চাইডে চাইডে গোটেই পুখুৰী আছে, বেছি পিন্ধি হ'লে পৰিম মই, সেইকাৰণে। ইয়ালে নদী আছে। আহক মোৰ লগত আহক। আপোনালোকে এইটো আপোনাৰ পুখুৰী,
আৰু কিনাৰতে লাগি আছে নামদাং নদীখন। কি ধুনীয়া এটা ভিউ, মানে আপোনালোকক মই কি বুজাম, মই কোনো ভাষা নাই আপোনালোক বুজাম। যেতিয়া আপোনালোক ইয়ালৈ আহিব আপোনালোক নিজে গম পাব। মই বাৰে বাৰে কৈছোঁ, আপোনালোক যেতিয়া ইয়ালৈ আহিব তেতিয়া গম পাব। মাধুৰ্য আগে আগে দৌৰ মাৰিছে, ধৰিব মানে ক'বই পৰা নাই জেগাডোখৰ মানে কি ধুনীয়া, মানে ই দৌৰ মাৰি তত পোৱা নাই। ত' আহক গৈ আছোঁ। আৰু এটা চাংঘৰ আছে, বেছি সেইটো অকণ ডাঙৰ আছিলে, এইটো অকণ সৰু চাংঘৰটো। ত' আপোনালোক এইটোকো দেখাই দিওঁ, ইয়াৰ বিউটি চাব কি ধুনীয়া। আহক। ত' এইটো এটা সৰু চাংঘৰ হয়। ত' চাওক, ৱাও, হোৱাট এন বিউটি। মাধুৰ্য, এনেই তোমাৰ ইয়াৰ বিষয়ে তুমি কি ক'ব বিচাৰা? তোমালোকৰ নিচেই ঘৰৰ ওচৰতে আছে, নিচেই ঘৰৰ ওচৰতে, তোমালোকৰ ঘৰৰ পৰা 1 কিলোমিটাৰো নহয়, তো আপোনাৰ 400 মিটাৰমান হ'ব, বেছি নহয়। তো ইয়াৰ বিষয়ে তুমি কি ক'বা এই জেগাডোখৰ? ঠিকে আছে। প্ৰথমতেতো এইটো ফিচাৰী আছিলে, আগতে আমি জানোতে ফিচাৰী আছিলে। ফিচাৰী ৰখিবৰ কাৰণে যিকেইটা ঘৰ বনাইছিলে, এতিয়া সেইকেইটা মানে কি ল'ৰাবোৰ আহে ফটো চটো মাৰে, ভাল লাগে চাগে। তো এতিয়া তেনেকে মানে মানুহ বাঢ়ি গৈ আছে ইয়াত অহা। জেগাডোখৰ ভাল, ওচৰতে নামদাংখন আছে, আৰু মানে ইয়াৰ পৰিৱেশটো বহুত ভাল। পৰিৱেশটো বহুত ভাল, কোনো প্ৰদূষণ বোলা বস্তু ইয়াত নাই, কোনো প্ৰদূষণ ইয়াত নাই। আৰু সেইটো কাৰণে পৰ্যটকৰ স্থলী হ'ব পাৰে। হয়, খালি অকণমান উন্নতমানৰ কৰিব লাগিব, কাৰণ আমি আহোঁতে দেখিছোঁ ৰাস্তাটো অকণমান বেয়া হৈ আছে। বাৰিষা ছিজনটো, তাৰ কাৰণে পানী আহি গৈছে। নহয়, এতিয়াতো বা বহুত ভালেই হ'ল। আগতে অকল টকাইখন থৈ দিছিলে। হয়, আগতে মই অহা নাই বাৰু, মই ফাৰ্ষ্ট টাইম আহিছোঁ এবাৰ। মোৰ ঘৰ বেছি ডোখৰ নহয়, ওচৰতে। আৰু আপোনাৰ এতিয়া মানে কি এতিয়াতো বহুত ভালেই হৈছে, বহুত ভালে হৈছে। তো আপোনালোকে ইয়ালৈ আহক, এবাৰ চাই যাওক জেগাডোখৰ, মানে কি ক'ম, মানে এই চাব পাৰে বৰষুণ দি আছে এতিয়া বৰ্তমান। বৰষুণত আমি বৰষুণত ডাঙৰেই হৈছে। প্ৰথমে আহোঁতে সৰু সৰু টোপাল আছিলে, কিন্তু এতিয়া ডাঙৰ টোপাল হৈছে। তো ইয়াৰ এটা বেলেগ এটা এবাৰ পৰিৱেশ দেখিছোঁ, মানে কি ক'ম। বতৰ বুলি ক'লে আপোনালোকে গম পায় কেনেকুৱা, আৰু বতৰ কি ক'ম, আপোনালোকে সকলো সময়তে বতৰ চেঞ্জ হৈ থাকে। এতিয়া অকণমান আগত দেখিলে এটা ধুনীয়া পৰিৱেশ, এতিয়া চাওক আৰু ধুনীয়া পৰিৱেশ। কি ক'ম, মানে বৰষুণত মানে এই আমি এতিয়া এইডোখৰ যিডোখৰ জেগাত বহি আছোঁ, ইয়াৰ পৰা মানে চাই কিবা এটা ভাল লাগিছে জেগাডোখৰ। মানে ইয়াৰ পৰা মোৰ একদম, আপোনালোকে বিশ্বাস কৰে নকৰে নাজানো, মোৰ একদম যাবলৈ মন জনাই এইডোখৰ জেগাৰ পৰা। তো চাওক, ব্লগটো ইমানেই আছিল। যদি আপোনালোকে বিচাৰে ইয়ালৈ আহিবলৈ, তো আপোনালোকে আহিব পাৰে। মানে কি ক'ম, মই প্ৰতিবাৰে কৈ আছোঁ, ইয়াত কোনো প্ৰদূষণৰ কোনো একো নাই। আপোনালোকে ইয়াত আহিব পাৰে, মনটো বহুত শান্তি লাগিব। জেগা মানে বহুত ভাল জেগা, আৰু এইডোখৰ গাঁৱলীয়া এলেকা। ইয়াত তোমাৰ কি ক'ম, মজা মানে। তো সকলোৱে ইয়ালৈ আহিব। আপোনালোকে যদি মোৰ চেনেলটো প্ৰথম চাইছে, তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু লগতে ছাবস্ক্ৰাইব কৰিব। তো বাই বাই আজিলৈ।